বৰ্তমান সময়ত জনতা মূল্য বৃদ্ধিক লৈ সমস্যাত পৰি আছে আৰু ইয়াৰ মাজতে পুনৰবাৰ আপোনালোকৰ বাবে এটা বেয়া খবৰ আছে। জনতাক পুনৰবাৰ মাধমাৰ সোধাবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ, কিয়নো কাইলৈৰ পৰা কেইবাবিধ সামগ্ৰীৰ ওপৰত নতুনকৈ GST আৰোপ কৰা হ'ব আৰু ইয়াৰ ফলত অত্যাধিক দামত আপুনি বহু সামগ্ৰী ক্ৰয় কৰিব লাগিব। আমি জনাইছো ফাৰ্ষ্ট অন টাইমে জনতাৰ বাবে পুনৰ এটা বেয়া খবৰ, কিয়নো কাইলৈৰ পৰা পুনৰবাৰ মূল্য বৃদ্ধি হ'ব বহু সামগ্ৰীৰ। এই তালিকা আমি আপোনালোকৰ বাবে লৈ আহিছো। মোদী চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। পেকেটিং সামগ্ৰীৰ ওপৰত 5% GST আৰোপ কৰিব চৰকাৰে। GSTৰ পৰিমাণ বহু সামগ্ৰীত 5%ৰ পৰা 12% আৰু 18% পৰ্যন্ত আৰোপ কৰা হ'ব। দুগ্ধজাত সামগ্ৰীৰ ওপৰত যিসমূহ পেকেটত আহিব তাত GST আৰোপ কৰাৰ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদী চৰকাৰে। ইয়াৰ ফলত পেকেটত অহা আটা, চাউল, পনীৰ, দৈ, মুড়ি, লস্সি, মৌ আদিৰ মূল্য বৃদ্ধি হ'ব। পেকেটত অহা সয়াবিন, মটৰ, গুড় আদিৰো কাইলৈৰ পৰা দাম বাঢ়িব, কিয়নো এইবিধ সামগ্ৰীৰ ওপৰত 5% GST আৰোপ কৰা হৈছে। ইয়াতে তালিকা শেষ হোৱা নাই। LED লাইট, লেম্প আদিও কাইলৈৰ পৰা আপুনি অধিক দামত ক্ৰয় কৰিব লাগিব। অৰ্থাৎ জুলাই 18 তাৰিখৰ পৰা এইসমূহ সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব। 1000 টকাৰ ওপৰৰ যিসমূহ হোটেলৰ কোঠা তাৰ ওপৰতো GST আৰোপ কৰা হৈছে। বাটাৰ মিল্কৰ পেকেট, ব্লেড, কেচি, পেন্সিল শাৰ্পনাৰ আদিৰো মূল্য বৃদ্ধি পাব আৰু ইয়াৰ কাৰণ হৈছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে GST আৰোপৰ সিদ্ধান্ত লৈছে। চামুচ, কাটা চামুচ, মেপ, চাৰ্ট, সোলাৰ ৱাটাৰ হিটাৰ আদিৰো মূল্য বৃদ্ধি পাব। পেকেট বা টেমাত অহা মাছৰ ক্ষেত্ৰতো GST আৰোপ কৰা হৈছে আৰু ইয়াৰ ফলত এইসমূহ সামগ্ৰীৰো মূল্য বৃদ্ধি হ'ব। এফালে জনতা বৰ্তমান সময়ত যথেষ্ট সমস্যাত আছে, তাৰ মাজতে এই নতুন সিদ্ধান্ত লোৱা হৈছে। 5000 টকা বা অত্যাধিক দৰৰ ICUৰ বাহিৰত থকা হাস্পতালৰ কোঠাৰ ওপৰতো GST আৰোপ কৰা হৈছে। বেংকৰ পৰা যদি আপুনি চেকবুক লয়, সেই চেকবুকতো এতিয়া পূৰ্বতকৈ আপুনি অধিক ধন দিব লাগিব। চেকবুকৰ ওপৰত 18% GST আৰোপ কৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু কাইলৈৰ পৰা এইসমূহ সামগ্ৰীৰ দাম বাঢ়িব। চামৰাৰ সামগ্ৰীৰ ওপৰতো 12% GST আৰোপ কৰা হৈছে, অৰ্থাৎ চামৰাৰ সামগ্ৰীৰো মূল্য বৃদ্ধি পাব। কাইলৈৰ পৰা বহু সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব। আমি তালিকা পুনৰবাৰ আপোনালোকক